নমস্কাৰ, মই ডক্টৰ প্ৰেমানন্দ দাস। আপোনালোক সকলোকে মই অৰ্থ অনলাইনত স্বাগতম জনাইছোঁ। মই আজি বৃদ্ধ বয়সত অস্টিঅ'পৰচিছৰ কাৰণে কিছু শাৰীৰিক ব্যায়াম দেখাব খুজিছোঁ। যিহেতু অস্টিঅ'পৰচিছ বৃদ্ধ বয়সতে বেছিকৈ হয় আৰু বৃদ্ধ বয়সত যেতিয়া ৰোগীসকল আমাৰ ওচৰত আহে তেতিয়া আমি যেতিয়া এডভাইচ কৰোঁ যে আপুনি শাৰীৰিক ব্যায়াম কৰিব, কাৰণ আমাৰ চিকিৎসা বিজ্ঞান মতে শাৰীৰিক ব্যায়াম অবিহনে অস্টিঅ'পৰচিছৰ চিকিৎসা অসম্পূৰ্ণ। কাৰণ বয়সৰ কোনো সীমা নাই, যিকোনো বয়স হ'লেও আমি শাৰীৰিক ব্যায়াম বা খোৱা বোৱা, ডায়েট আৰু মেডিচিন এই তিনিটা পাৰ্ট লৈহে, তিনিটা যোগ কৰিহে আপোনাৰ অস্টিঅ'পৰচিছৰ চিকিৎসাটো সম্পূৰ্ণ হয়। গতিকে শাৰীৰিক ব্যায়ামটো এতিয়া বৃদ্ধ বয়সত আপোনালোকে কেনেকৈ কৰিব পাৰে সেইটো মই আজি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমি যদি এই অস্টিঅ'পৰচিছৰ যিটো শাৰীৰিক ব্যায়াম, এইটো আমি ব্যায়ামটো তিনি ভাগত ভাগ কৰিব পাৰি। প্ৰথম হৈছে বডি বেলেঞ্চিং এক্সাৰচাইজ, যিটো বডি বেলেঞ্চ কৰি ৰাখিব লাগে, কাৰণ বৃদ্ধ বয়সত এই বডি বেলেঞ্চিং ক্ষমতাটো কমি যায় আৰু বডি বেলেঞ্চ ক্ষমতা হেৰুৱাৰ কাৰণে কেতিয়াবা চান্সেছ অফ ফল, পৰি যোৱাৰ চান্সটো বহুত বাঢ়ি যায়। তেতিয়া পৰি গ'লে যিহেতু হাড় ঠুনুকা থাকে, ফ্ৰেকচাৰৰ চান্সটো বহুত বাঢ়ি গৈ থাকে। এতিয়া প্ৰথম আপোনালোকক মই বডি বেলেঞ্চিং এক্সাৰচাইজ দেখাব খুজিছোঁ। বডি বেলেঞ্চিং এক্সাৰচাইজ, প্ৰথম এক্সাৰচাইজটো হৈছে এইটো খুবেই সহজ, যিকোনো মানুহে কৰিব পাৰে। এইটো কৰিব হ'লে যিকোনো এটা অবজেক্ট বা এই বহি থকা চকীখনে যদি মই ধৰি লওঁ, ধৰি পেলাই এই অবজেক্টটো ভালকৈ ধৰি ল'ব লাগে এখন হাতেৰে, বাওঁ হাতেৰে বা সোঁ হাতেৰে এনেকৈ ধৰি আপোনাৰ বাওঁ হাতৰ ভৰি, মই যেনেকৈ বাওঁ হাতৰ ভৰিৰ ওপৰত মই থিয় হ'ম, এতিয়া সোঁ হাতৰ ভৰিখন মই এনেকৈ দাঙি দিম। দাঙি পেলাই অলপ দেৰি ধৰি ৰাখিব লাগিব। আমি কওঁ 1 to 100লৈকে কাউণ্ট কৰিব পাৰিলে ভাল। আৰু এই এক্সাৰচাইজ কৰাৰ সময়ত কিছু দেৰিৰ কাৰণে চকু মুদিব লাগে। যেতিয়া পৰি যোৱা অনুভৱ হয় তেতিয়া আকৌ চকু মেলি চাব লাগে। কাৰণ মানে যদি আপোনাৰ চকু মুদি আকৌ চকু মেলে, এনেকুৱা চকু মুদিলে কি হয়, যিটো আপোনাৰ চেৰেবেলাম, আমাৰ শৰীৰৰ যিটো ব্ৰেইনৰ যিটো এটা অংশ আছে, তেতিয়া সেই চেৰেবেলাম আৰু বডিৰ যিটো পাৰ্টৰ লগত যিটো চিনক্ৰনাইজেশ্যন, তেতিয়া সেই চিনক্ৰনাইজেশ্যন যিটো বৃদ্ধ বয়সত কমি যায়, সেই বস্তুটো আকৌ পুনৰাই ঘূৰি আহিব পাৰে। আকৌ এই একে ধৰণৰ আপুনি সোঁ ভৰিত থিয় দিলে আকৌ বাওঁ ভৰিত এনেকৈ দাঙি, বাওঁ ভৰিখন দাঙি 1 to 20লৈকে বা 1 to 100লৈকে এনেকৈ কৰিলে, তাৰপিছত মাজে মাজে আপুনি চকু মুদিলে আকৌ চকু মেলিলে। এইটো হৈছে প্ৰথম বেলেঞ্চিং এক্সাৰচাইজ। এইটো আপুনি এবাৰ বাওঁ ভৰিত, এবাৰ সোঁ ভৰিত এনেকৈ ৰাতিপুৱা 10 বাৰ, দুপৰীয়া 10 বাৰ, আকৌ ৰাতি 10 বাৰ কৰিব পাৰে। দ্বিতীয় বেলেঞ্চিং এক্সাৰচাইজটো হৈছে আমি কওঁ যে মজিয়াত এটা আঁচ পাৰি ল'ব বা এটা কাল্পনিক ৰেখা, এই কাল্পনিক ৰেখাৰ ওপৰত 3 খোজ আগত আৰু 3 খোজ পিছত আহিব লাগে। আৰু এইটো এক্সাৰচাইজ কৰোঁতেও মাজে সময়ে চকু মুদিব লাগে। আৰু প্ৰথম যাওঁতে ধৰক এনেকৈ প্ৰথম আগলৈ গ'ল 3 খোজ, 1 2 এনেকৈ 3 খোজ আৰু 1 খোজ আগলৈ যাব, আকৌ চিমিলাৰলি আকৌ বেক আহিব। প্ৰথম কেইদিনমান চকু মেলি কৰিব, তাৰপিছত চকু মুদি কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনাৰ কাষত যদি কোনোবা এজন বহাই আপোনাক দেখাব খোজে মই পাৰিছোঁ নে নাই, তেতিয়া ইনিচিয়েলি হয়তো প্ৰথম অৱস্থাত আপোনালোকে নোৱাৰিব পাৰে, কিন্তু দেখিব যে লাহে লাহে যেতিয়া আপুনি এইটো কৰি গৈছে, তেতিয়া আপোনাৰ ভৰিৰ খোজটো ৰেখাৰ সমান্তৰালভাৱে লাহে লাহে পৰিবলৈ আৰম্ভ কৰিব। কিন্তু আৰম্ভণিতে এইটো নপৰিব পাৰে, খোজটো বেকাতেৰা হ'ব পাৰে। কিছুদিন কৰাৰ পিছত এই বেলেঞ্চটো ঘূৰি আহে। গতিকে বডি বেলেঞ্চিং এক্সাৰচাইজ খুবেই প্ৰয়োজন। এতিয়া দ্বিতীয় এক্সাৰচাইজটো হৈছে আপাৰ বডি এক্সাৰচাইজ। আপাৰ বডি এক্সাৰচাইজ কৰিবলৈ হ'লে আপুনি চকীত বহি লৈ যিকোনো এটা টিউব বা বাঁহৰ টুকুৰা এটা লৈ কঁকালটো আৰু পিঠি আপোনাৰ চকীত ফিক্স কৰি লৈ বাঁহৰ টুকুৰাটো কিছু দূৰত্বত ধৰি লৈ ওপৰলৈ দাঙি 1 to 20লৈকে কাউণ্ট কৰিব। 1 to 20লৈকে ধৰি ৰাখিলে আকৌ তলত নমাই 1 to 10লৈকে, তলত 10 ছেকেণ্ড, ওপৰত 20 ছেকেণ্ড, ওপৰত অলপ বেছি দেৰি ধৰি দিব। তেতিয়া আপাৰ বডিৰ আপোনাৰ যিটো আপাৰ লিম্বৰ মাংসপেশীবোৰ অলপ ফুল হ'ব। এনেকুৱাকৈ ৰাতিপুৱা 10 বাৰ পাৰিলে, দুপৰীয়া আৰু ৰাতি 10 বাৰকৈ কৰিব পাৰে। আৰু দ্বিতীয় এক্সাৰচাইজটো আমি কওঁ এইটো আপাৰ বডি এজ এ হোল হয়, কাৰণ এইটো পেটৰ মাচল বা পিঠি যিটো ৰাজহাড়ৰ মাংসপেশী এইবিলাকো হয়। এইটো এক্সাৰচাইজটো হৈছে আপুনি এনেকৈ টিউব এটা ধৰি লৈ বডিটো লেফ্ট টাৰ্ণ কৰিব লাগে, আকৌ ৰাইট টাৰ্ণ, এজ এ হোল বডিটো ঘূৰাই দিব লাগে। আপোনাৰ পেলভিছটো ফিক্স কৰি থ'ব লাগে।
বডিৰ কঁকালৰ অংশটো ফিক্স থাকিব লাগে, কঁকালটোক বেছি ঘূৰাই দিব নালাগে, কঁকালটো ফিক্স থাকিব লাগে। অকল পাৰিলে পেটৰ কঁকালৰ ওপৰৰ অংশটো ঘূৰাব লাগে। এবাৰ লেফ্ট, এবাৰ ৰাইট, এনেকৈ ধৰক লেফ্ট ৰাইট, এইফালে 10 বাৰ গ'ল, আকৌ এইফালে 10 বাৰ গ'ল। এনেকুৱাকৈ ধৰক 2টা ছেট বা 3টা ছেট যিমান পাৰে ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি এইটো কৰিব লাগে। আৰু তৃতীয় এক্সাৰচাইজ আপাৰ বডিৰ কাৰণে এইটো খুবেই প্ৰয়োজন। এইটো হৈছে আপোনাৰ একে জেগাতে ধৰি থাকিব, ধৰি বুকু অলপ ফুলাই ল'ব লাগে, বুকুটো আগফালে কৰি ল'ব লাগে, আগফালে কৰি এইটো ওচৰ চপাই ল'ব লাগে, টিউবটো ওচৰ চপাই ভাৰ্টিকেলি একদম সমানে সমানে ওপৰলৈ বেকাটাৰাকৈ নহয় উঠাব লাগে। উঠাই অলপ দেৰি ধৰি ৰাখিব লাগে, ধৰি ৰাখি আকৌ তলত নামাব লাগে। চিমিলাৰলি আকৌ আপুনি ওপৰত উঠালে অলপ দেৰি ধৰি ৰাখিলে আকৌ তলত নামালে। এনেকুৱাকৈ 10-15 বাৰ ৰাতিপুৱা, 10-15 বাৰ দুপৰীয়া, 10-15 বাৰ ৰাতি, এই 3টা কৰিলে মই ভাবোঁ আপাৰ বডিৰ কাৰণে বিগিনিঙৰ কাৰণে হৈ যাব। হয়তো এডভান্স লেভেলত আৰু কিছু দৰকাৰ হ'ব পাৰে, কিন্তু বিগিনাৰ্ছৰ কাৰণে আৰম্ভণিতে এই 3টা হৈ যাব। আৰু লোৱাৰ বডিৰ কাৰণে আমি যদি কৰিব দিওঁ, লোৱাৰ বডিৰ কাৰণে আমি প্ৰথমতে কওঁ চকী, যিখন চকীত বহিছোঁ সেইখন চকী এবাৰ বহিলে, আকৌ উঠিলে, আকৌ বহিলে, আকৌ উঠিলে, আকৌ বহিলে, আকৌ উঠিলে। এনেকৈ ধৰক 30-40 বাৰমান উঠা বহা কৰিলে চকীত, 30-40 বাৰ ৰাতিপুৱা কৰিলে, 30-40 বাৰ দুপৰীয়া কৰিলে, 30-40 বাৰ ৰাতি কৰিলে, বা ৰাতিপুৱা 3টা ছেট কৰিলে 30-40 বাৰ দেৰি ৰাখি জিৰণি লৈ, যদি আপোনাৰ সময় বেছি আছে তেতিয়া বেছি দেৰিলৈকে কৰিব পাৰে। আৰু একেই উঠা বহা এক্সাৰচাইজটো সাধাৰণ এটা বল লৈ বা এনেকৈ কেটেল বেল যদি আছে, কেটেল বেল লৈ 2টা ভৰি অলপ দূৰত্বত লৈ চিধাকৈ অকল আঁঠু জাষ্ট 90 ডিগ্ৰী, ইমান একেবাৰে তলত বহি যাব নালাগে, কাৰণ বৃদ্ধ বয়সত এইটো কৰিবলৈ দিগদাৰ হ'ব পাৰে। অলপ দেৰি ৰখি দিব লাগে, আকৌ একদম পোন হ'ব লাগে, পোন হৈ আকৌ ৰখি দিব লাগে অলপ দেৰি, আকৌ অলপ দেৰি তলত এনেকৈ 10 বাৰ 3টা ছেট ৰাতিপুৱা, 10 বাৰ এনেকৈ ৰাতিপুৱা, দুপৰীয়া, ৰাতি 3টা ছেট, 3 সময়ত যদি আপুনি 3টা শ্বিডিউলত কৰে তেতিয়া বেছি উপকৃত হ'ব। আৰু একেধৰণে এই কেটেল বেল বা বলটো লৈ যেনেকৈ মই টিউব দি দেখাইছিলোঁ সেইটো কৰিব পাৰে। এইটো আপোনাৰ এনেকৈ ঘূৰাব পাৰে, আকৌ এনেকৈ ঘূৰাব পাৰে। এইটো পিয়'ৰ এবডমিনেল হৈ যায়, পেটৰ মাংসপেশীবিলাকৰ কাৰণে হয়। কাৰণ যিহেতু অষ্ট্ৰিঅ'পৰ'চিছত মেক্সিমাম পেচেণ্টৰে আপোনাৰ অবেচিটি থাকে অলপ হ'লেও, বা যিটো পেটৰ চৰ্বি বেছি থাকে। পেটৰ যদি মাচলৰ টোনটো বাঢ়ে তেতিয়া ৰাজহাড়টো আৰাম পায়, নহ'লে ৰাজহাড়টো ফুল হৈ যায়, তেতিয়া ৰাজহাড়ৰ ফ্ৰেকচাৰ হোৱাৰ চান্সটো বহুত বাঢ়ি যায়। গতিকে মই ভাবোঁ যে পেটৰ এক্সাৰচাইজ কৰিলেও বহুতখিনি আপোনাৰ যিটো এবডমিনেল মাচল টোনটো বাঢ়িলে তেতিয়া ৰাজহাড়টো পিছফালে আমাৰ বহুত সুৰক্ষিত হৈ থাকে। আৰু যদি আপোনাৰ সময় হয় আৰু এটা লোৱাৰ বডিৰ কাৰণে কৰিব পাৰে, এইটো আমি কওঁ কোৱাড্ৰিচেপ হেমষ্ট্ৰিং। হেমষ্ট্ৰিঙৰ কাৰণে মই বেক ছাইডৰ কাৰণে কৈছোঁ। সেইটো আপোনাৰ এনেকৈ থিয় হৈ হাত দুখন এনেকৈ কৰি জাষ্ট অলপ দেৰি কাৰণে হিলটো গুৰু হাত দুটা উঠাই ধৰি ৰাখিব লাগে, আকৌ তলত নমাব লাগে। এইটো কাফ আৰু হেমষ্ট্ৰিংটো ষ্ট্ৰেটছ হয়। কাফ মানে কলাফুল, হেমষ্ট্ৰিং মানে আমাৰ থাই যিটো পিছৰ অংশ, থাই বেক ছাইডটো হয়, সেইটো হয়। আৰু ফ্ৰণ্টৰ যদি আপুনি কৰিব বিচাৰে যিটো আমি কোৱাড্ৰিচেপ বুলি কওঁ, এই কোৱাড্ৰিচেপৰ কাৰণে এনেকৈ বহি কঁকালটো ছাপোৰ্ট লৈ 2টা ভৰি সমানে সমানে অলপ দেৰি দাঙি ধৰি ৰাখে, 1 2 3 4 এনেকৈ 20লৈকে অলপ দেৰি থৈ দিলে, আকৌ লাহে লাহে নমালে। এবাৰ হ'ল, আকৌ উঠালে 1 2 3 4 এনেকৈ 20লৈকে আকৌ নমালে। এনেকুৱাকৈ এইখিনি যদি আপোনালোকে কৰিব পাৰে, মই নাভাবোঁ যে এইখিনি ব্যায়াম কৰিবলৈ খুবেই জটিল, এইটো সকলোৱে পাৰিব, কোনো বয়সৰ সীমা নাই। গতিকে মই ভাবোঁ যদি আপোনালোকৰ মোৰ আজি দেখুওৱা ব্যায়ামখিনি যদি আপোনালোকে চাই উপকৃত হৈছে বা আপোনালোকে ভাবিছে মোৰ এই ভিডিঅ'খিনি চাই ভাল লাগিছে, তেতিয়াহ'লে মোৰ অৰ্থ অনলাইন ইউটিউব চেনেল আৰু অৰ্থ অনলাইন ফেচবুক পেজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।